আজি হৈছে গৰু বিহু আৰু সমগ্ৰ অসমতে গৰু বিহু পালন কৰে। আজি গৰু বিহু আৰু এই গৰু বিহুৰ দিনটোতে ঘৰতে এই পাইপৰ পানীৰে গৰু ধুৱাই আছোঁ। গতিকে নদীত নিব লাগে, নদীত নিয়া নাই বহুত দূৰ হয়, গতিকে ঘৰতে এনেদৰে পাইপেৰে গৰু ধুৱাই আছোঁ। তাৰপিছত ভালদৰে গৰুকেইটাক মাজি দিছোঁ, মাজি যাতে একদম সম্পূৰ্ণ লেতেৰাগিলাক গুচি যায়, সেয়েহে ভালদৰে মাজি দিছোঁ। মাজি পেলাই আকৌ পানী ঢালিছোঁ। সেয়ে হৈছে নতুন পঘা, লাও পিঠা আৰু লাও বেঙেনাৰ নতুন মালা, লাও বেঙেনাৰ মালা গৰুক খুৱাব লাগিব। তাৰপিছত এতিয়া আমি সন্ধিয়া সময়ত গৰুকেইটাক পথাৰৰ পৰা ঘৰলৈ আনি নতুন পঘাৰে বান্ধি লৈছোঁ। আৰু নদী দেখিছে যে আপোনালোকে, তাত আমাৰ জগা দিছোঁ, সন্ধিয়া সময়ত জগা দিব লাগে। তাৰপিছত গৰুকেইটা সম্পূৰ্ণভাৱে নতুন পঘাৰে বান্ধি ল'লোঁ। আৰু এইজন মোৰ পিতা, আৰু আপোনালোকক দেখালোঁ, পিতাও বান্ধি আছে গৰুকেইটা। ধন্যবাদ।